Hello everyone, Nature's Color লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে আহি পালোহি মানাস ন্যাশনাল পাৰ্ক আৰু ইয়াতে আমি মানাস হোম ষ্টেট ৰাতিটো কটাম আৰু এয়া মই আমাৰ আজি নিখা কটাবলগীয়া জেগাডখৰ দেখাই দিছো। এয়া চাওক। আপোনালোকে দেখিছে ইয়াতে তেওঁলোকে কিমান পৰিপাটিকৈ ফুলবিলাক সজাই থৈছে। আন্ধাৰ হৈ আহিছে লাহে লাহে আৰু আমি এতিয়া বন ফায়াৰ যোগাৰ কৰিছো আৰু ইয়াতে আমি বয়লাৰ মাংস পুৰি খাম এতিয়া আৰু আমাৰ দুগৰাকীয়ে মাংস নাখায় তেওঁলোকৰ কাৰণে পনীৰ পুৰা আছে কিন্তু মাংসটো টেষ্টটোৱে বেলেগ অলপ আসলতে মোৰ খাবলৈ মন আছিল গাহৰি পুৰা কিন্তু কি কৰিম দুখৰ বেঙেনা বুলি ক'ব লাগিব এতিয়া ইহঁত এজনেও গাহৰি মাংস নাখায় গতিকে এটাতো মইতো অকলে খাব নোৱাৰো সেই কাৰণে আনিলো বয়লাৰ এতিয়া আমি দেখিছে আপোনালোকে বয়লাৰ আমি ইয়াত খৰিকাত হিঙি থকা হৈছে টেষ্টি লাগিব খাই এমএলতে কৰিব লাগিছিল তেতিয়া হলে এয়া আমাৰ জুৰি বাইদেউ এও ধুনীয়াকৈ বয়লাৰখিনিৰ লগত মছলা মিক্স কৰি এতিয়া খৰিকাত হিঙি আছে ময়ো কাম কৰিলো অৱশ্যে নকৰা নহয় মই বয়লাৰ কিটা অকমান ডাঙৰ ডাঙৰকৈ কাটি দিছিলে মই কিটা সৰু সৰু কৰি দিলো আৰু পিয়াজ কাটিলো আৰু ৰসুন গুছালো আদা গুছালো এয়া আমাৰ এতিয়া মাংস সিজি আছে আৰু মই খাম বুলি মুখ টপালি বহি আছো সাইডতে নেখিনি আমাৰ মাংস খাম ইয়াতে বয়লাৰ এটা লমি থকা নিচিনা লাগিছে মই এইটো এটা সৰু বয়লাৰ এইটো এটা সৰু বয়লাৰ কুকুৰা পালি এইটো বয়লাৰ কুকুৰা পালি এইটো কুকুৰা পালি আমাৰ চিকেন পুৰা অলমোষ্ট সিজি গৈছে এয়া আমি টেষ্টিকে খাবলৈ লৈছো চিকেন ইয়াত আছে আপোনাৰ ৰসুন আৰু আদা পিছা তাৰপাছত ধনিয়া তাৰপাছত আছে ইয়াতে টেঙা চেপি লৈছো আমি এতিয়া আমি খাইছো হেল্ল' এভৰিৱান গুড মৰ্নিং টু অল অফ ইউ আমি আজি আছো মানাহ নেশ্যনেল পাৰ্কৰ ওচৰত এটা হোম ষ্টেত আৰু হোম ষ্টে আমি কালি ৰাতিৰ আৱাসীসকল আমি এতিয়া যাবলৈ সাজু হৈছো এয়া সকলোবোৰ ফটো মৰাত ব্যস্ত আমি এতিয়া প্ৰথমতে যাম জীপ সাফাৰী মানাহ নেশ্যনেল পাৰ্কলৈ সকলোবোৰ ওলাই মেলি ৰেডি হৈ আছে আমাৰ জীপ সাফাৰী দাদাজনো আহি পালেহি এয়া বাইদেৱে বিভিন্ন ষ্টাইলত প'জ দিয়াত ব্যস্ত আমাৰ পায়ল বাইদেউ হেল্ল' হাই হয়দস্তা গুড মৰ্নিং আমি সকলোবোৰে এতিয়া যাত্ৰা কৰিবলৈ লৈছো জীপ সাফাৰীত আৰু আমাৰ লগত যোৱা দাদাজন আহিবলৈ বাকী আছে তেওঁ আহিলে তেওঁ ওলাই হলে আমি আটাইবোৰে জীপ সাফাৰীলৈ যাম আমাৰ কালি ৰাতিৰ হোম ষ্টে দাদাজন আমি এওঁৰ ঘৰতে আছিলো কালি দাদা এফালে অলপ হাই কৈ দিয়ক হাই আপোনালোকে আহিব পাৰে থাকিব পাৰে কালি ৰাতি আমাৰ থাকি খুবেই ভাল লাগিলে একদম নিজৰ ঘৰৰ নিচিনা লাগিলে একেবাৰে ৰাতি আমি সকলোৱে বন ফায়াৰ কৰিলো হোম ষ্টে একদম নিজৰ ফ্যামিলি নিচিনা লাগিলে নিজৰ লাগিলে ধুনীয়া লাগিছে থাকি আপোনালোকে যদি কেতিয়াবা মানাহ নেশ্যনেল পাৰ্কলৈ আহে তেতিয়াহ'লে মানাস গ্ৰীণ হোম ষ্টেত থাকিব পাৰে নিশ্চিন্ত মনে থাকিব পাৰিব কোনো আপোনালোকে চিন্তা কৰিব নালাগে তেওঁলোকে নিজে সাফাৰীৰ কাৰণে এৰেঞ্জ কৰি দিব ৰাফটিং সকলোখিনিৰ কাৰণে তেওঁলোকে নিজে এৰেঞ্জ কৰি দিব গতিকে আপোনালোকে আহিব পাৰে আহিব আপোনালোকে আহক থাকিব ইয়াতে ভাল লাগিব বলক এতিয়া আমি জীপ সাফাৰী এতিয়া আমাৰ গাইডজন আহিবলৈ বাকী আছে তাৰ পাছত আমি ইয়াত গেটত এন্ট্ৰি কৰিব লাগিব এফালে মই আছো এফালে জুৰি এফালে হয়দস্নাতা এফালে হাই আৰু এফালে পায়ল সদিয়া এফালে আমাৰ দাদা বহিছে দাদা হাই বুলি কৈ দিয়ক
হাই কৰি দিয়ক ময়ো আছো আছো পাগল আছে আচ্ছা এই চেনেলৰ নামটো কি ক'বা দেই কৈ দিম এয়া মানাহ নেশ্যনেল পাৰ্ক আমি গেটত এণ্ট্ৰি কৰিবলৈ লৈছোঁ এয়া আছোঁ আমি মানাহ নেশ্যনেল পাৰ্কৰ গেটৰ সন্মুখত গেট এণ্ট্ৰি ফিজ দিয়াত ব্যস্ত ইয়াতে ঢেৰ ধুনীয়া ধুনীয়া কুকুৰ পোৱালি আছে ঘৰটো ওচৰত হোৱা হ'লে এটা লৈ গ'লোহেঁতেন হয় নাই ঘৰটো ওচৰত হোৱা হ'লে এটা লৈ গ'লোহেঁতেন আহ কুটু আহ 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 হিৰো আহ আহ কুটু মোজা নাকামুৰিবা দেই মোজা নাকামুৰিবা দেই ইয়াতে আৰু ঢেৰ বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহিছে গাড়ী ৰখি আছে কিন্তু ইয়াৰ ভিতৰত আপোনালোকৰ জীপবিলাকে অকল সোমাব পাৰিব নালাগে হ'ব নো প্লাষ্টিক জোন গাৰ্ডক বোলে 300 দিব লাগিব এয়া গেটত গাৰ্ডো ৰখি আছে ডেম্পুটো বান্ধিবলৈ জানে না হাল্লা মানা কৰিব ইয়াতে ইমান ধুনীয়া ধুনীয়া ময়ূৰ চৰাই আছে এইটো এটা ময়ূৰ চৰাই এইটো এটা এইটো ইমান ধুনীয়া ময়ূৰ চৰাইটো এয়া মানুহ ঘূৰি আহিছে ভিডিঅ'টো অলপ লৰিব যিহেতু ৰাস্তাটো অলপ ভাল নহয় শিলগুটি দিয়া ৰাস্তা এইটো হাঁহ খাইছে মানে পাত খাইছে ইমান ধুনীয়াকে আৰু সিহঁতক দাদা বাক্সাত দেখাৰ চান্স আছে নেকি অকস্মাত দেখা পাই যায় সাফাৰিটো যে কিমান টাইমলৈকে থাকে এলিফেণ্ট সাফাৰিটো বেছি টাইম নাথাকে 1.5 ঘণ্টামান ঘূৰাই নহয় মানে কিমান দেৰি লাগে আমি ইয়াৰ পিছত এলিফেণ্ট সাফাৰি কৰিব পাৰিম নাই নাই আজি নোৱাৰিবি আৰু আমি কি দৰিক দেখিলো সেইটোতো আৰু নেজডাল বেছি দীঘল সেইটো প্ৰজাতিটো একেই হয় চাগে খেদিব নালাগে দাদা হা সঁচাকে ইমান ধুনীয়া ন ওপৰ খৰচ নাই ইমান ধুনীয়া
এইটো আমি আহি পালোহি লথাঝাৰ কেম্প এইটো মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত আছে এইটো ইয়াতে থাকো আমি যাও কেতিয়াবা আমাৰ ৰুবিয়াৰ সপ্তাহিক বজাৰ হয় না সপ্তাহিক বজাৰত নহলে ইয়াতে থাকে ভাল লাগে না বেয়া লাগে ভাল লাগে ভাল লাগে বেয়া লাগলেতো উপায় নাই অলপতো বেয়া লাগে অকলে থাকব লাগে তাকে ৰাতি ইয়াতে বহুত বস্তু আহিল হাতী তাৰপিছত বাইচন বাফেলো আৰু আপোনাৰ ৰাইনো ভয় নালাগে ভয় নালাগে এইটো আহিছো আমি লথাঝাৰ কেম্পৰ ওপৰত এয়া মই ওপৰৰ পৰা ভিউটো দেখুৱাইছো ও ইমান জোৰছে নিশ্চয় বিহেৰ বহুত ভাল লাগিছে ইয়াত একদম নেচাৰ পিউৰ বায়ু পাইছো একদম ভাষাই নাই ওপৰৰ পৰা ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে সেইফালে এটা ৰাস্তা আছে আৰু ইয়াৰ আগতে আমি আৰু এখন নদী পাই আহিছিলোঁ সেইখনৰ নাম আছিলে জাউ হাই আমি আহি এতিয়া প্ৰায় আমাৰ পাবহি হৈছে এই দুটা ৰাস্তাইদি মই আপোনালোকক দেখাইছোঁ ৰ'ব ভূটানলৈ যায় খালি ইয়াতে নো এণ্ট্ৰি লগাই থোৱা আছে গতিকে আমি বিপদ যাব নোৱাৰোঁ খোজকাঢ়ি অলপ দূৰ যাব পাৰিম মই আপোনাক অকণমান লোকেশ্যনটো দেখাই অ দাদা এবাৰ পিছফালে ঘূৰি দিয়ক এয়া আমি নদী চাবলৈ গৈছোঁ এবাৰ এই আমাৰ দাদা আছে আমাৰ লগত কিমান দূৰ আছে জানো নে পালোহি পানীটো চোৱা নাই ইমান ধুনীয়া মুড়িখিনি গাড়ীতে গুচি গ'লগে নদীখনৰ কালাৰটো চাওক পানীৰ কিমান ধুনীয়া একদম গ্ৰীণ কালাৰ নিচিনা আহিছে ইয়াৰ ভিউটো বহুত ধুনীয়া বহুত ধুনীয়া দেখিছে
হ'ব দেই এয়া আছে আমাৰ দাদা হাই দাদা কেনেকুৱা লাগিলে আমাৰ লগত কালি ভাল লাগছে বহুত ভাল লাগছে অঁ ঠিক আছে হ'ব তেতিয়াহ'লে আমি আকৌ কেতিয়াবা আহিলে আপোনাৰ ইয়াত থাকিবলৈ আহিম ঠিক আছে আমি এতিয়া ইয়াৰ পৰা ওলাবলৈ লৈছোঁ আজি আমি গৈ গুৱাহাটীত থাকিমগৈ এতিয়া আমাৰ আজি ইয়াৰ মানাহৰ পৰা আমি এতিয়া অলপ সময় পিছতে ওলাম এয়া আমাৰ সকলোবোৰ ৰেডি হৈ গাড়ীত বহিলে